হাই এভৰিৱান, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ছুপাৰভাইজাৰ বাইদেউৰ জন্মদিন, সেয়েহে জন্মদিন উপলক্ষে আমি সকলোৱে মিলি মানে অকণমান কিবা কিবি আয়োজন কৰিছোঁ। সকলোৱে আয়োজন কৰা হৈছে এয়া লুচি আৰু লুচি তৰকাৰী হ'ব। এয়া বনাই আছে লুচি এইফালে। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক শেষলৈকে। আৰু সেইফালে সেয়া মই বহি আছোঁ, সকলোৱে কৰি আছে যিহেতু মই বহি কিনে চাই আছোঁ। আৰু এয়া এইফালে আমাৰ ছুপাৰভাইজাৰ বাইদেউ আহি পাই গৈছে। বাইদেৱে এতিয়া কেক কাটিব। এয়া বাইদেৱে কেক কাটিছে। আৰু এয়া এইফালে আমাৰ চাৰ্কলৰ ফালৰ পৰা সৰুকৈ বাইদেউক এটা উপহাৰ দিয়া হৈছে। এয়া বাইদেউক অকণমান ময়ো কেক খুৱাই দিলোঁ। ভিডিঅ' কিন্তু অনে হৈ আছে হা। তুমি যোৱা। না মই ফটো উঠালো, এতিয়া ভিডিঅ' কৰি আছো। আৰু এনেদৰে সকলোৱে বাইদেউৰ জন্মদিনৰ কেক কাটিলে আৰু এয়া খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে। এতিয়া এয়া এইফালে খোৱা লোৱা আৰম্ভ কৰি দিয়া হৈছে। এইজনী আমাৰ মৰমৰ স্বপ্নাই পানী দি আছে। আৰু এয়া হৈছে স্বৰ্ণময়ী বাইদেউ, তেখেতে মিঠাই দিবলৈ আৰম্ভ কৰি দিছে। মিঠাই আৰু মানুহজনী খুব ধুনীয়াকৈ মিলিছে। আজিকালি আগৰ দিনে বিয়া খোৱাৰ নিচিনা হৈছে। আজিকালি বিয়াবিলাক আগতে এটা জলকীয়া দিছো। ইমা বাইদেউ হাই। আৰু এয়া এইফালে বাইদেউৰ লগত একপি ফটো উঠিলোঁ। ফটো যিহেতু সকলোতে মেইন, এইটো আছিল বাইদেউৰ কেক আৰু আমি সকলোৱে যোৱাৰ সময়ত ফটো উঠিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।